हेलो गाइस ওলাইছোঁ বলি বুলি দ পানী বুলি জায়গা এটা আছে তাত যাম গাড়ী আহিলে এয়া হলালো আমি তিনটা যাম আমি এটা গৈ আছো আৰু এয়া ভাইটিৰ ইউটিউব চেনেল আছে সাবস্ক্ৰাইব কৰিব কিছু শর্ট ব্লগ এয়া আমি এটা বোকাজান পালো ষ্ট্ৰিং পাৰ্টি হৈছে বোকাজান পালো কাৰণে ষ্ট্ৰিং পাৰ্টি হৈ আছে আৰু লাইক সাবস্ক্রাইব কৰি দিয়া हमारे किबारे होय चैनलটো তাই মানে ভাল ভাল ভিডিও বনাই দে কিন্তু চাই থাকিবা আপনারা এটা গয়ে আছে এটা তো শুরুआत है আকৌ ভাল 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 বনাই থাকে এটা চাই লওক भाई को सपोर्ट करो यार सपोर्ट करो अपना बंदे को क्या करे यार बहुत दिन पिছত এনেকে ফুৰি আছো বহুত ভাল লাগি আছে এনেকুৱা প্লেছত দেওপানী মন্দিৰৰ গেট এইটো মেইন গেটৰ পৰা সোমাই এনেকুৱা দৃশ্য ৰাইট সাইডে ধুনীয়া ধুনীয়া মন্দিৰ পাব ইমান ভাল লগা মন্দিৰ ফাইনেলি মন্দিৰ পালোহি ইমান ভিৰ নাই আজি কাৰণ আজি হোলীৰ কাৰণে সবে ব্যস্ত হৈ আছে আমি হোলীত ঘৰ যাব পৰা নাই তো মন্দিৰলৈ আহিলো ভাল লাগিলে পূজা সামগ্ৰী যি লাগে মাৰ কাৰণে সব লৈ ললো মন্দিৰ এন্ট্ৰি হ'ম আজি হোলী বুলি আহিলো মাৰ দৰ্শন ল'বলৈ ইয়াত ধুনীয়া বাগানীয়া ডেন্স হৈ আছে কিমান ধুনীয়া নৃত্য হৈ আছে কিবা নাজানো নাম কি কয় বাট পূজা আৰু আজিৰ দিনত কৰে আৰু দেখাম ইয়াত আহি গম পালোঁ যে মন্দিৰৰ কাম চলি আছে সেইকাৰণে ইমান ভিৰ নাই নহ'লে বহুত ভিৰ হয় ইয়াত পূজাৰ কাৰণে আৰু মানে ৰাতিপুৱা আহিলে দুপৰীয়া মানে 2-3 বাজে আৰু ইমান ভিৰ হয় কামৰ কাৰণে ইমান ভিৰ হোৱা নাই ইয়াত ৰঙা কাপোৰ বান্ধি মনৰ কামনা পূৰণ হয় বুলি শুনিছোঁ আহিব সবে মোকতো বহুত প্লেচটো বহুত ভাল লাগিছে পূজা কৰিও ভাল লাগিলে বহুত ভাল লাগিলে ইয়াত যেটো ঠাণ্ডা পৰিৱেশ সবে ক'ত ফুৰিবলৈ যায় আহক আমাৰ অসমতে কিমান ধুনীয়া ধুনীয়া বস্তু প্লেচ আছে ইমান মন্দিৰ আছে আহক সবে চাওঁ ব্লগ এয়া হৈ গ'ল আমাৰ পূজা এতিয়া মন্দিৰ চাৰিওফালে এনেকুৱা দৃশ্য ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ কোনোবাই অফিচাৰো আহিছে দেখিলোঁ ফটোতে চাইছিলোঁ বহুত দিনৰ পৰা আশা আছিলে দেওপানী মন্দিৰ চাম বুলি ভাল লাগিলে বহুত এনেকুৱা এটা পৰিৱেশ এনেকুৱা মন্দিৰ ইমান ধুনীয়া জগত মন্দিৰ আৰু ধুনীয়াকৈ বনাই আছে বহুত ভাল লাগিব আহিব সবে পূজা কৰিব ভাল লাগিব দুৰ্গা মাই কি জয় ভাল লাগিলে এতিয়া মন্দিৰটো এনেকুৱা বহুত ধুনীয়া প্লেচ বহুত ভাল লাগিব আহিব দেওপানী কাৰ্বি আংলং বৰ্ড ডিষ্ট্ৰিক্ট বহুত ডাঙৰ ডাঙৰ কাছুৱা আছে পুখুৰীটো পুৰা ধুনীয়াকৈ ৰাখিছে এয়া ওলালো হৈ গ'ল আমাৰ পূজা এইখিনি গোটেইখিনি ফৰেষ্ট এলেকা হয় বোকাজান গোটেইখিনি বন খোৱাৰ কাৰণে বিচাৰিছোঁ হোটেল একো হোটেলে নাই सच बताओ ना भाई भूख से मरे जा रहा हूँ कसम से भूखा यार कुछ मिल ही नहीं रहा है पूरा भूख लग गया भाई अरे यार दुकान सब फाइनली फास्ट फूडर দোকান পালো এটা তো ইহঁত কিবা কিবি খাব নাজানো বাট মই ভেজ খাম আজি মোৰ নিৰামিষ হোলী বুলি এটা লেঠা লাগিলেই হোলী বুলি কিবা থাকেই আৰু ভেজাল এটা এয়া পুলিচ আহিছে কিবা হৈছে ইয়াত হোলী কিবা ড্ৰিংক কৰিছে নেকি নাজানো আহি চালোঁ বাগানৰ পৰা বহুত মানুহ আহিছে কিবা ডেন্স নাজানো বাট হোলী বুলি ডেন্স কৰে আজি গম পালোঁ মই দেখা নাই আগত কিন্তু আজি ফাৰ্ষ্ট দেখি আছোঁ
কেনেকুৱা হৈছে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নতুনকৈ যদি কোনোবাই ভিডিঅ'টো চাইছে ছাবস্ক্ৰাইব কৰিব বাই বাই